নমস্কাৰ বন্ধুসকল, এতিয়া বাজিল 12টা। তো মোৰ অলপ উঠাত দেৰি হৈ গ'ল, তো সেইকাৰণে মানে আজি ভিডিঅ'টো 12টাৰ পৰাই ষ্টাৰ্ট কৰি আছোঁ। আৰু মই মানে উঠাতে দেৰি হোৱা নাই, উঠিছোঁহে মই, কিন্তু উঠি কিনে মানে যোৱাকালি ভিডিঅ'টো আপলোড কৰি কিনে মই থাম্বনেইল লগোৱা নাছিলোঁ। তো থাম্বনেইল লগাই কিনে আজি একদম ক্লিয়াৰ কৰি মোৰ ফাৰ্ষ্ট চেনেলটোতো আৰু ছেকেণ্ড চেনেলটোতো আপলোড দিলোঁ ভিডিঅ'। তো ভিডিঅ' দুটা যদি চোৱা নাই আপোনালোকে চাই লওক। আৰু আজিৰ ব্লগটো ষ্টাৰ্ট হৈছে 12টাৰ পৰা। তো আজি ব্লগটো মজা হ'ব, তো ব্লগটো চাই থাকক। ভালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে, প্লিজ ফ'ল' কৰি ল'ব। তো এতিয়া মই যাম পেহীহঁতৰ ঘৰত, আৰু এই কিবা অলপ বস্তু দিব যাম, শাক আৰু কিবা অলপ দিব যাম। তো দি কিনে মই বস্তুখিনি দি পেলাই আহিম, আৰু তো মই চাহ তাহ খাই লওঁ, তাৰপিছত বস্তুখিনি দি যাম। ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। তো গাইজ ভাত নহয় হা, চাহ খোৱা হৈ গ'ল। তো এতিয়া কাপোৰটো পিন্ধিলোঁ, কাপোৰ পিন্ধি কিনে যাম আমি পেহীহঁতৰ তাত। আৰু মোৰ ৰুমৰ অৱস্থা চাওক, এইবিলাক মোৰ ৰুমৰ অৱস্থা, এইবিলাক চব মোৰ ৰুমৰ অৱস্থা। আহি কিনে ঠিক কৰিম, এইবিলাক বাদ দিয়ক, ইগনৰ কৰক, ঠিক কৰিম আৰু আহি কিনে। তো ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া পেহীহঁতৰ তাত যাম, পেহীহঁতৰ তাত যাই পেলাই অলপমান বহিম, ৰখিম, কৰিম কিবা কিবি। তো ভিডিঅ'টো চাই থাকক, গম পাব লাষ্টলৈকে। কাপোৰ চাপোৰ পিন্ধা হৈ গ'ল, আৰু মই এতিয়া যাব ওলাইছোঁ বস্তু দিব পেহীহঁতৰ তাত। আৰু ইয়াতে আছে ভাইটিহঁত। আমি গেম খেলি আছো এতিয়া। আমাৰ সময় নাই ক'বলৈ। বাই বাই মামি। তো গাইজ এতিয়া আমি যাওঁ। তো চেণ্ডেলটো পিন্ধি লওঁ আৰু বাহিৰত ওলাই যাওঁ। তো গাইজ ওলাই আহিলোঁ এতিয়া ঘৰৰ পৰা। তো যাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ মই পেহীহঁতৰ ঘৰ, আৰু বস্তুখিনি দিয়া হৈ গ'ল। এতিয়া ঘৰত আছে অকল বা, সৰু বা, আৰু ডাঙৰ বা আৰু আইতা গৈছে বৰবাৰীত গৈছে। আৰু আইতাৰ বোলে প্ৰেছাৰ বাঢ়িছে নে কমিছে নাজানে, তো জুখিব গৈছে প্ৰেছাৰ। আৰু পেহী গৈছে মাটিত। তো ভিডিঅ'টো চাই থাকক। তো গাইজ মই আনিব গৈছিলোঁ অলপমান বস্তু। তো ওপৰত আছে বা, তো এতিয়া পাৰ্চেল দিম ওপৰত। তো দি কিনে মই যাওঁ ঘৰত মাতিছে জল্দি। তো ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া বাজিল 2টা, আৰু মোক ঘৰত জল্দি মাতিছে, ভাত খাব ৰখি আছে বোলে। তো মই ঘৰত যাই আছোঁ দৌৰি। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো ফাইনেলি আহি পালোঁ আমাৰ গলিটো। তো গাইজ ইমান জল্দি দৌৰি আহিছোঁ গাইজ। তো ভিডিঅ'টো চাই থাকক, ঘৰত যাই আছোঁ। ফাইনেলি মই ঘৰ আহি পালোঁ, আৰু বহিছোঁ অলপমান বাহিৰত। তো মানে মই মামীৰ মোবাইলটো লৈ গৈছিলোঁ। তো মামীৰ মোবাইলটো মানে ফ্ৰণ্ট কেমেৰাটো মানে অলপমান ডেমেজ হৈ গৈছিল। তো সেইকাৰণে মই মামীৰ মোবাইলটো লৈ গৈছিলোঁ দেখাবৰ কাৰণে মেকানিকৰ তাত। তো কি হ'ল মানে আপোনাৰ মোবাইলটোতো ক'লে মেকানিকে, মানে মেকানিকৰ তাতে এইটো মানে ফ্ৰণ্ট কেমেৰাৰ ছেটটো নাই। তো ডাইৰেক্ট ভিভ' মোবাইল আছিল। তো ডাইৰেক্ট ভিভ' ছাৰ্ভিচ চেণ্টাৰত যাব লাগিব সেইকাৰণে। তো মামীহঁতে মানে এতিয়া ক'ৰবাত যাব ওলাইছে। তো সেইকাৰণে মানে মোক জল্দি মাতিছিল। দেৰিও হ'ল, এতিয়া 2টা বাজিল। আজিৰ দিনটো অলপমান জল্দিয়ে গ'ল। তো চাই থাকক ভিডিঅ'টো। ময়ো ভাত চাত খাই লওঁ, অলপ ভোক লাগিছে। তো ভিডিঅ'টো ভাল লাগে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে, ফ'ল' কৰি ল'ব। তো মই অলপ ভাত চাত খাই পিনে লগ ধৰি আছোঁ। তো গাইজ ইয়াতে আজি আইতাহঁতে বনাইছে মাছ, শাক। তো শাকটো মই নাখাওঁ, আই হেট শাক। তো এতিয়া মই ভাত খাম, ভাত খাই কিনে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। ভিডিঅ'টো চাই থাকিব, ভালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু আইতাই গালি পাৰি আছে, তো ভাত খাব দি আছে জল্দি। তো মই ভাত খাওঁ। তো খুৰীহঁতে যাব ন এতিয়া মামীহঁতৰ লগত। তো সেইকাৰণে মই ভাইটিকো ৰাখিব লাগিব। তো ভাত চাত খাই লওঁ, একদম ফ্ৰী হৈ লওঁ, তাৰপিছত চাই আছোঁ কি হ'ব। তো আপোনালোকে চাই থাকক। তো এইটো মোৰ আইতা গালি পাৰি আছে, এইফালে ককাও আছে। তো ভিডিঅ'টো চাই থাকক, ভালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক। তো গাইজ ভাত চাত খোৱা হৈ গ'ল, আৰু
আপোনালোকেতো জানে মোৰ ভাত খাই কিনে আৰু একো কাম নাই মই চিধা আহি কিনে ইয়াতে এইটো জেগাত বহি যাওঁ কাৰণ কিয় মই এতিয়া বনাম ৰীল ইনষ্টাগ্ৰামত তো ভাত চাত খোৱা হৈ গ'ল ভাত চাত খাই উঠি মই আহিলোঁ মোৰ ৰুমত আহি কিনে এতিয়া মই বহিছোঁ ইয়াতে ৰিলছ বনাব ৰিলছ দুটামান বনাই কিনে মই অলপমান জিৰাম তো শুই যাম অলপমান জাষ্ট অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ কিনে আৰু উঠি ব্লগ বনাই এডিট কৰি কিবা কিবি এইবিলাক কৰি কিনে চাই লওক ভিডিঅ'টো আৰু ইনষ্টাগ্ৰামত প্লিজ ফ'ল' কৰি লওক গাইজ প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে মই আৰু একবাৰ হাতযোৰ কৰি কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে মই মানে ভাবি পোৱা নাই মই মানে আৰু ক'ত যাম তো আপোনালোকে মোক এটা মানে ডিচিজন ল'ব পৰা নাই মই মানে আপোনালোকে মোক ছাজেশ্যন কৰক মই কিয় ভিডিঅ' বনাম মন্দিৰ কিয় মানে ব্লগে বনাই আছোঁ আৰু আপোনালোকে মোক ছাজেশ্যন কৰক মানে ক'ত যাম নেক্সট মন্দিৰত যাম নে হৰৰ ব্লগ বনাম নে আপোনাৰ কিবা এনে ডেইলি লাইফ ষ্টাইল ব্লগ বনাম ক'ৰবাত যাব লাগে যদি আপোনালোকে মোক কমেণ্ট কৰি প্লিজ কৈ দিব ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটোও আছে তো সেইটো ফ'ল' কৰি ল'ব আৰু আপোনালোকে মোক কমেণ্ট কৰি প্লিজ ছাজেশ্যন কৰক মই নেক্সট ভিডিঅ' বনালে ক'ত যাব লাগিব তো আপোনালোকৰ কোৱা কথা মতে মই যাম তেনেহ'লে প্লিজ কৈ দিব কমেণ্ট কৰি আৰু মই অলপ এতিয়া ইনষ্টাগ্ৰামত ৰীল বনাম ইনষ্টাগ্ৰামত ফ'ল' কৰিছে যদি চাব পাৰিব কি ৰীল বনাওঁ তো গাইজ ভিডিঅ'টো চাই থাকক গাইজ এতিয়া 5:30 বাজিল আৰু মই উঠিলোঁ তো ৰীল চিল বনাই পেলাই মই অলপ জাষ্ট 5 মিনিটমান শুই গৈছিলোঁ তাৰপিছত জাষ্ট উঠিলোঁ এতিয়া 7:30 বাজিল 7:30 বোলে 5:28 হ'ল 5:30 বাজিল তো ভিডিঅ'টো আৰু ব্লগটো আজি বেছি দীঘল নকৰোঁ আৰু তো ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে প্লিজ ফ'ল' কৰি ল'ব এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুন যিসকল তো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ তো আজিৰ কাৰণে এইখিনিয়ে তো লগ পাম নেক্সট ভিডিঅ'ত তো रुको जरा सबर करो তো গাইজ মই ভিডিঅ'টো এণ্ড কৰিছিলোঁ আজিৰ ব্লগটো তো আজি ৰাতি মই ব্লগটো এণ্ড কৰি কিনে আহিছিলোঁ ইয়াতে আপোনাৰ বৰবাৰীত তো লগৰটোৰ লগত আছিলোঁ মই অলপ তেতিয়াতে মই এজন মানে গায়কক দেখা পালোঁ তো গায়ক বুলি ক'লেও ভুল নহয় তো চাই লওক আপোনালোকে তো আপোনালোকে চাই থাকক কেনেকুৱা গান গায় কি গায় তো আপোনালোকে চাই থাকক তোমাক জানে মোর পুকুরে হীরা বাহর মণি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ পুকুৰে হীৰা বাহৰ মণি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানৈ কিয় মন তুমি মংগলীয়া কৰিলা গান চান শুনি পিনে মই আহিলোঁ ঘৰত আৰু কি ক'ম গাইজ গানটো বঢ়িয়া লাগিছে গাইজ আপোনালোকৰতো মই নাজানো কিন্তু মোৰ বঢ়িয়া লাগিছে গাইজ আৰু তেখেতৰ নাম হ'ল জয়ন্ত তালুকদাৰ আৰু তেখেতে ঢোল বজাব জানে বাঁহী বজাব জানে পেঁপা বজাব জানে তো মানে তেখেতৰ চব আছে মানে তেখেতৰ ৰুম ক'ৰবাত বুলি কৈছিল মই পাহৰি গ'লোঁ তো মোৰ ইমানখিনি মনত নাই তো তেখেতৰ ৰুমত বোলে গোটেইবিলাক বস্তু আছে সামগ্ৰী আছে মিউজিকৰ তো ময়ো মিউজিক ভাল পাওঁ তো মই লগ পালোঁ ভাল লাগিল বহুত ভাল লাগিল তেখেতক লগ পাই তো সেইকাৰণে মানে মই মিউজিক ভাল পাওঁ মোক মাতিছে এদিন ৰুমলৈকে এইবিলাক বজাই শিকাই দিব তো যাম মই নিশ্চয় যাম এদিন আৰু আমাৰ ইপিনে বহুত ঠাণ্ডা পৰিছে গাইজ তো মই পূৰা একদম কাভাৰ লৈ আছোঁ ক'ব গাইজ আৰু তেখেতক লগ পাই কিনে মই একদম কি ক'ম সঁচাকৈ মোৰ তেখেতক লগ পাই মানে বহুত ভাল লাগিছে গাইজ তেখেতে ফাংচনো কৰে আৰু তেখেতে বহুত জেগাত ফাংচন কৰিছিল আগতে কিন্তু এতিয়া ফাংচন কৰা এৰিছে গাইজ তেখেতে কাৰণ কিয় এতিয়া মানে নিজৰ কিবা কাম কৰে বুলি কৈছিল কামটো মই গম নাপাওঁ
তেওঁৰো ইউটিউব চেনেল এটা থকা বুলি কৈছিল তাতে গোটেই মানে গানৰে ভিডিঅ' দিয়া আছে বুলি কৈছিল আপোনালোকে চিনি পাইছে যদি ভাল কথা যদি চিনি পোৱা নাই তেনেহ'লে ময়ো নাজানো তেখেতৰ ইউটিউব চেনেলটোৰ নাম কি মোক সুধিব পাহৰি গ'লোঁ নহ'লে মই নিশ্চয় সুধিলোঁ হয় তো তেখেতক লগ পাই কিনে বহুত ভাল লাগিল তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে তো আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক বহুত শ্বেয়াৰ কৰক যাতে ভাইৰেল হৈ যায় ভিডিঅ'টো তো গাইজ আজিৰ কাৰণে এইখিনিয়ে বহুত দেৰি হৈছে ভিডিঅ'টো বহুত দেৰি হ'ল আজি একো নাই গাইজ তো আপোনালোকে কমেণ্ট কৰিও জনাব মোক মই মানে আইডিয়া নাপাওঁ কি জেগাত যাব লাগে বা কেনেকুৱা ধৰণৰ ব্লগ বনাব লাগে আপোনালোকে যদি জানে এনেকুৱা ভাল জেগা য'ত প্লেচ ভাল বঢ়িয়া প্লেচ আপোনালোকে কি প্লেচ চাই ভাল পায় তো মোক নিশ্চয় কমেণ্ট কৰি ক'ব আৰু গাইজ কালি খ্ৰীষ্টমাছ কালি 25 তাৰিখ তো কালিৰ ভিডিঅ'টো মিছ একদমেই নকৰিব কাৰণ কিয় কালি খ্ৰীষ্টমাছ আছে কালিৰ ভিডিঅ' যদি মিছ কৰি দিয়ালো কি মিছ কৰিল তো চবকে আৰু চবকে মানে একদম এডভান্সকে মেৰি খ্ৰীষ্টমাছ তো কালিৰ ভিডিঅ'টো একদম মিছ নকৰিব কালিৰ ভিডিঅ'টো ধামাল হ'ব বাবাল হ'ব যি বুলি ভাবে তাকে ভাবক কালি ভিডিঅ'টো মজা হ'ব গাইজ তো ভিডিঅ'টো কালি মিছ নকৰিব আৰু এইখিনিয়ে ক'ম যে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এই হিচা পিতা এইবিলাক বাদ দিয়ক তো লগ পাম নেক্সট ভিডিঅ'ত